নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম ভাৰতৰ সাম্প্ৰতিক পৰিক্ৰমাৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে উপকৃত হ'ব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ 1 নম্বৰ প্ৰশ্নটোলৈ। কোনখন ৰাজ্য চৰকাৰে নাবালক ছোৱালীক বিয়া কৰাই পুৰুষক কঠোৰ আইনৰ অধীনত কাৰাদণ্ডৰ ঘোষণা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসম চৰকাৰ। এতিয়া আহিছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নত দিয়া আছে, কোনে ব্ৰিটেইনৰ জীৱনজোৰা কৃতিত্ব সন্মান লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মনমোহন সিং। মনমোহন সিঙে ব্ৰিটেইনৰ জীৱনজোৰা কৃতিত্ব সন্মান লাভ কৰে। এতিয়া আহিছোঁ 3 নম্বৰ প্ৰশ্নটোলৈ। 3 নম্বৰ প্ৰশ্নত দিয়া আছে, শেহতীয়াকৈ কোনখন চহৰক অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ নতুন ৰাজধানী হিচাপে ঘোষণা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিশাখাপট্টনম। বিশাখাপট্টনম চহৰখনক অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ নতুন ৰাজধানী হিচাপে ঘোষণা কৰে। এতিয়া আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। 4 নম্বৰ প্ৰশ্নত দিয়া আছে, কোনখন চহৰত খাদী উৎসৱ 2023 উদ্বোধন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই চহৰত। এতিয়া আহিছোঁ 5 নম্বৰ প্ৰশ্নটোলৈ। 5 নম্বৰ প্ৰশ্নত দিয়া আছে, কোনে 2023 চনৰ FIHৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে VK পাণ্ডিয়ান। 2023 চনৰ FIHৰ ৰাষ্ট্ৰীয় বঁটাৰে VK পাণ্ডিয়ান সন্মানিত হয়। 6 নম্বৰ প্ৰশ্নত দিয়া আছে, কোনখন ৰাজ্য চৰকাৰে অভাৱগ্ৰস্ত ছোৱালীক সক্ষম আৰু স্বাৱলম্বী কৰিবলৈ সমগ্ৰ শিক্ষা অভিযান আৰম্ভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ চৰকাৰ। উত্তৰ প্ৰদেশ চৰকাৰে অভাৱগ্ৰস্ত ছোৱালীক সক্ষম আৰু স্বাৱলম্বী কৰিবলৈ সমগ্ৰ শিক্ষা অভিযান আৰম্ভ কৰে। 7 নম্বৰ প্ৰশ্নত দিয়া আছে, কাক ৰাষ্ট্ৰীয় খনিজ উন্নয়ন নিগমৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিশাত জৰিনক। নিশাত জৰিনক ৰাষ্ট্ৰীয় খনিজ উন্নয়ন নিগমৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি দিয়া হয়। 8 নম্বৰ প্ৰশ্নত দিয়া আছে, ৰাষ্ট্ৰপতি ভৱনৰ মোগল উদ্যানৰ নাম সাম্প্ৰতি কিলৈ সলনি কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অমৃত উদ্যান। 9 নম্বৰ প্ৰশ্নত দিয়া আছে, তলৰ কোনখন চহৰত এৰো ইণ্ডিয়া শ্ব' 2023 আয়োজন কৰা হ'ব? ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে 1 নম্বৰ, বেংগালুৰু। বেংগালুৰু চহৰত এৰো ইণ্ডিয়া শ্ব' 2023 আয়োজন কৰা হ'ব। 10 নম্বৰ প্ৰশ্নত দিয়া আছে, তলৰ কোনখন দেশৰ পৰা ভাৰতে 12টাতকৈ অধিক নাহৰ ফুটুকী বাঘ অনাৰ চুক্তি স্বাক্ষৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতে 12টাতকৈ অধিক নাহৰ ফুটুকী বাঘ অনাৰ চুক্তি স্বাক্ষৰ কৰিছিল। 11 নম্বৰ প্ৰশ্নত দিয়া আছে, কোন মহিলা ক্ৰিকেটাৰক ICCৰ 2022 চনত শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেট চাইবাৰ। 12 নম্বৰ প্ৰশ্নত দিয়া আছে, ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত কোনখন ৰাজ্যই সৰ্বোচ্চ বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰাখণ্ড। ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উত্তৰাখণ্ড ৰাজ্যই সৰ্বোচ্চ বঁটা লাভ কৰিছিল। 13 নম্বৰ প্ৰশ্নত দিয়া আছে, 2023 চনৰ জানুৱাৰী মাহত ভাৰতীয় বায়ুসেনাৰ নতুন উপ-মুখ্য হিচাপে কাক নিযুক্তি দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে AP সিং। 14 নম্বৰ প্ৰশ্নত দিয়া আছে, 2023 চনৰ 2 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ G20 শীৰ্ষ সন্মিলনৰ প্ৰথম নিয়োগ কৰ্মগোটৰ বৈঠক কোনখন চহৰত অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোধপুৰ। এতিয়া আহিছোঁ 15 নম্বৰ প্ৰশ্নটোলৈ, অৰ্থাৎ আজিৰ দিনটোৰ শেষৰ প্ৰশ্ন। 2023-24 চনৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি 2023-24 চনত ভাৰতৰ অৰ্থনীতি কিমান শতাংশ বৃদ্ধি পাব?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6.5%। 2023-24 চনৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি 2023-24 চনত ভাৰতৰ অৰ্থনৈতিক সমীক্ষা 6.5% বৃদ্ধি পাব। আজিলৈ ইমানেই। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টোত কিবা ভুল হৈ থাকে অনুগ্ৰহ কৰি জনাবলৈ অনুৰোধ জনালোঁ আৰু লগতে মোক ক্ষমা কৰি দিব, কাৰণ আপোনালোকক ভুল ইনফৰমেশ্যন দিয়াটো আমাৰ উদ্দেশ্য নহয়। ধন্যবাদ।